সো নমস্কাৰ বন্ধুবান্ধৱ ৱেলকাম টু মাই ইউটিউব চেনেল অল জব আছামিজ। সো আজি আপোনালোকৰ কাৰণে আৰু এটা বহুত ডাঙৰ ভেকেঞ্চি লৈ আহিছোঁ। অল আছাম কেণ্ডিডেটৰ কাৰণে এপ্লাই হ'ব, আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব আৰু 3খন ডিষ্ট্ৰিক্টৰ পৰা পোষ্ট ওলাইছে আৰু DC অফিচ ৰিক্ৰুটমেণ্ট হয়। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যাতে মই তাত ইণ্টাৰভিউ ডেট কৈছোঁ, ইণ্টাৰভিউ সময় কৈছোঁ আৰু বহুত কিছুমান আছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, যাতে সকলো কথা বুজি পায় আৰু শেষলৈকে চালে আপোনালোকে গম পাব। আৰু চেনেলটো প্লিজ আপুনি যদি নতুন হয় তো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ ভিডিঅ'টো লাইক কৰি দিয়ক। লাইক কৰিলে বেলেগে দেখিব। চ' আজিলৈ বন্ধু বান্ধৱীসকল, এইটো হ'ল আপোনালোকৰ ডেপুটি কমিশ্যনাৰ শোণিতপুৰ। চ' ইয়াৰ কাৰণে আপোনালোকৰ 5টা পোষ্ট আছে। হাই ছেকেণ্ডেৰী পাছ হ'লে হ'ব আৰু 6 মাহৰ ডিপ্ল'মা লাগিব। আৰু ইয়াৰ আপোনালোকৰ এংগেজমেণ্ট 3 মাহৰ আৰু 6,000 টকা পাৰ মান্থ আৰু চাৰ্কুলাৰ পিছত ডাটা এণ্ট্ৰি কৰিব লাগিব। আৰু ইয়াৰ ইণ্টাৰভিউ আছে আপোনালোকৰ 25 তাৰিখ নৱেম্বৰ মাহ 2019 9:30 বজাত আছে। কনফাৰেঞ্চ হল অফ ডেপুটি কমিশ্যনাৰ অফিচ শোণিতপুৰ তেজপুৰ। চ' দ্বিতীয়খন ডিষ্ট্ৰিক্টলৈ গৈছোঁ আমি। চ' বন্ধু বান্ধৱীসকল, এইখন হ'ল দ্বিতীয়খন ডিষ্ট্ৰিক্ট গোৱালপাৰা। চ' ইয়াৰ কাৰণে আপোনালোকৰ পোষ্টৰ কোনো দিয়া নাই, ইয়াত আমুকখিনি পোষ্ট আছে বুলি ইয়াত কোনো ধৰণৰ দিয়া নাই। খালি আপোনালোকৰ ইয়াৰ কাৰণে 12 পাছ হ'লেও হ'ব আৰু 6 মান্থৰ ডিপ্ল'মা লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ 6,000 হ'ব পাৰ মান্থ আৰু 3 মান্থৰ এংগেজমেণ্ট হয়। আৰু চাৰ্কুল অফিচৰে ডাটা এণ্ট্ৰি হ'ব। চ' ইয়াৰ আপোনালোকৰ ইণ্টাৰভিউ হ'ব 26 তাৰিখে হ'ব 9:30 বজাৰ পৰা 11টা বজালৈকে, ডেপুটি কমিশ্যনাৰ গোৱালপাৰা। চ' আপোনালোকে কনফাৰেঞ্চ হল DC গোৱালপাৰা। চ' ইয়াত গ'লেই হৈ গ'ল 26 তাৰিখ নৱেম্বৰ মাহ। আৰু আমি তৃতীয়খন ডিষ্ট্ৰিক্টলৈ গৈছোঁ। চ' বন্ধু বান্ধৱীসকল, এইখন হ'ল তৃতীয়খন ডিষ্ট্ৰিক্ট, ডেপুটি কমিশ্যনাৰ চৰাইদেউ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ এটা পোষ্ট আছে আৰু ইয়াৰ এতিয়া হাই ছেকেণ্ডেৰী পাছ লাগিব আৰু 6 মাহৰ ডিপ্ল'মা লাগিব, কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু 3 মান্থৰ এংগেজমেণ্ট হয়, 6,000 পাৰ মান্থ আৰু চাৰ্কুল অফিচত ডাটা এণ্ট্ৰি ৱৰ্ক কৰিব লাগিব। ইয়াৰ আপোনালোকৰ ইণ্টাৰভিউ হ'ব 28 তাৰিখ নৱেম্বৰ মাহ 10টা বজাত, ডেপুটি কমিশ্যনাৰ চৰাইদেউ। চ' আপোনালোকে যোনসকল বন্ধু বান্ধৱীয়ে মই এইখিনি ডিষ্ট্ৰিক্ট ক'লোঁ আৰু এইখিনিত আপোনালোকে অল আছামৰ ভিত্তিত হয়, এনেকুৱা নহয় যে অকল সেইখিনি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব বা সেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে অকল এপ্লাই কৰিব পাৰিব বা ইণ্টাৰভিউ দিব পাৰিব। অল আছামৰ কেণ্ডিডেটৰ কাৰণে হয়। চ' আপোনালোকে যোনসকল বন্ধু বান্ধৱীয়ে ইণ্টাৰভিউ দিম বুলি ভাবিছে, চ' তেখেতলোকে ইণ্টাৰভিউ দিব পাৰে বা আপোনালোকৰ যদি কোনোবা বন্ধুৱে ভাবি আছে তো তেখেতলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আজিলৈ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।